নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ ভালে আছে। বন্ধুসকল, আগন্তুক আহিবলগীয়া অসম পুলিচৰ ৰিটেন এক্সামৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আশা কৰোঁ ভিডিঅ'টি শেষলৈ চাব। আৰু যদি চাই ভাল পায় তেনেহ'লে ভিডিঅ'টিত লাইক এটা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰশ্ন 1, অসম নামটো কেতিয়াৰ পৰা প্ৰচলন হয়? উত্তৰ, ত্ৰয়োদশ শতিকা। প্ৰশ্ন নম্বৰ 2, অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল? উত্তৰ, খ্ৰীষ্টীয় নৱম-দশম শতিকা মানত। প্ৰশ্ন নম্বৰ 3, অসমৰ পুৰণি নামটো কি? উত্তৰ, কামৰূপ। প্ৰশ্ন নম্বৰ 4, প্ৰথমে কোনে অসমীয়াত ৰামায়ণ ৰচনা কৰিছিল? উত্তৰ, মাধৱ কন্দলী। প্ৰশ্ন নম্বৰ 5, মূল মহাভাৰতখন অসমীয়া পদ্যত ভাঙনি কৰোঁতাজনৰ নাম কি?